কৈ দিয়ক 60 বছৰ হ'ল আপোনাৰ এতিয়া শুনিব শুনিব কৈ আছে না আমাৰ 60 টকা লাগিব মামা বৃদ্ধ পেঞ্চন বঢ়াই দিয়ক মামা অনুদে পইচা আমাক পইচা বঢ়াই দিয়ক আমাক বহুত অশান্তি কি কৈছে আইতা কি কৈছে কৈছো মামা কি কৈছে আপুনি পইচা বঢ়াই দিয়ক অনুদে লাগিব আমাক পইচা বঢ়াই দিয়ক মামা আপোন ঘৰ আঁচনিৰ সুবিধা লওক মই নিশ্চয় আশা কৰিম না পইচা বঢ়াই দিয়ক অসম কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলেও বহুত এই নুশুনে এইবিলাক আপুনি ভাই ক'ব লাগিব কৈ লওক মই আপুনি এতিয়া কৈ দিব TRS-ৰ আজি এটা নতুন 7 টকা পেকেজ দিয়ক কেবিনেটে মঞ্জুৰি কৈ দিয়ক এতিয়া মামা আমাক বস্তু দিব লাগিব ঢেৰ বস্তু দিব আমি বিধৱা মানুহ আমি বহুত অশান্তি পাইছোঁ আমি বহুত বস্তু আমাক দিয়ক এতিয়া পাই আছোঁ হ'লেও আমাৰ অলপমান বস্তু দিয়ক আকৌ অহাবাৰলৈ আপোনালোকক জিকাম এই পদুম ফুলতে আপুনি সদায় জিকিব মোৰ দীপালী বৰ থাকোঁ আপুনি পদুম ফুলতে আপুনি জিকিব মই আপোনালৈ আগবাঢ়াইছোঁ সদায় পাব আৰু আপোনাক জিকামেই এইবাৰ এয়া আহি আছে নহয় বিধানসভা আপোনাক জিকাই দিম আৰু আপুনি আমাক হেৰি পইচাটো বঢ়াই দিয়ক বিধৱা মানুহ দীপালী বৰ থাকোঁ আপোনাক আশা কৰিলোঁ আপুনি পইচাটো বঢ়াই আমাক বিধৱা মানুহ হেৰি কৰক আৰু দীপালী বৰ থাকোঁ কৰে যিহেতু মাৰ্কেটিং বোৰ্ডখন আগৰ দৰে চলাই হ'ব শুনিলে কিবা এটা কৈছে ইংলিছ এটা কৈছে এতিয়া আপোনাৰ পইচা দি দিব তেওঁক কৈ দিব লাগিব এইটো কথা দেই হ'ব আপুনি ক'লে নে নাই কি কি লাগে কৈ দিয়ক এবাৰ চৰকাৰ কি কৈছে আপুনি হা চৰকাৰ কি কৈছে আপোনাক কি লাগে আৰু কওক এয়া মানে আমাৰ বিধৱা মানুহ চব বস্তুৱে লাগে আৰু আপোনাক এবাৰ বিধানসভাত আপোনাক পদুম ফুলত জিকাম আপুনি বহুতখিনি আশা কৰক আমি দিম আৰু মোৰ নাম হ'ল দীপালী বৰঠাকুৰ আপুনি কি কি পাইছে চৰকাৰৰ পৰা আপুনি কি কি পাইছে এতিয়া এতিয়া চব পাইছোঁ কি পালে এয়া এতিয়া কৈ দিয়ক যাতে 60 বছৰ হ'ল আপোনাৰ এতিয়া শুনিব শুনিব কৈ আছে ল'ব পাৰে ঘৰ বনাবৰ বাবে না আমাৰ 60 টকা লাগিব মামা বৃদ্ধ পেঞ্চন বঢ়াই দিয়ক সীমা মামা বঢ়াই দিয়ে অনুদে পইচা আমাক পইচা বঢ়াই দিয়ক আমাক বহুত অশান্তি কি কৈছে আইতা কি কৈছে কৈছো মামা কি কৈছে আপুনি এক শতাংশ পইচা বঢ়াই দিয়ক অনুদে লাগিব চৰকাৰৰ ফালৰ পৰা দিয়া হয় আমাক পইচা বঢ়াই দিয়ক মামা সকলে আপোন ঘৰ আঁচনিৰ সুবিধা লওক মই নিশ্চয় আশা কৰিম না পইচা বঢ়াই দিয়ক অসম কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলেও বহুত এই নুশুনে এইবিলাক আপুনি ভাই ক'ব লাগিব কৈ লওক মই আপুনি এতিয়া কৈ দিব TRS-ৰ আজি এটা নতুন 7 টকা পেকেজ দিয়ক কেবিনেটে মঞ্জুৰি কৈ দিয়ক এতিয়া মামা আমাক বস্তু দিব লাগিব ঢেৰ বস্তু দিব আমি বিধৱা মানুহ আমি বহুত অশান্তি পাইছোঁ আমি বহুত বস্তু আমাক দিয়ক এতিয়া পাই আছোঁ হ'লেও আমাৰ অলপমান বস্তু দিয়ক আকৌ অহাবাৰলৈ আপোনালোকক জিকাম এই পদুম ফুলতে আপুনি সদায় জিকিব মোৰ দীপালী বৰ থাকোঁ আপুনি পদুম ফুলতে আপুনি জিকিব মই আপোনালৈ আগবাঢ়াইছোঁ সদায় পাব আৰু আপোনাক জিকামেই এইবাৰ এয়া আহি আছে নহয় বিধানসভা আপোনাক জিকাই দিম আৰু আপুনি আমাক হেৰি পইচাটো বঢ়াই দিয়ক বিধৱা মানুহ দীপালী বৰ থাকোঁ আপোনাক আশা কৰিলোঁ আপুনি পইচাটো বঢ়াই আমাক বিধৱা মানুহ হেৰি কৰক আৰু দীপালী বৰ থাকোঁ কৰে যিহেতু মাৰ্কেটিং বোৰ্ডখন আগৰ দৰে চলাই হ'ব শুনিলে কিবা এটা কৈছে ইংলিছ এটা কৈছে এতিয়া আপোনাৰ পইচা দি দিব তেওঁক কৈ দিব লাগিব এইটো কথা দেই হ'ব আপুনি ক'লে নে নাই কি কি লাগে কৈ দিয়ক এবাৰ চৰকাৰ কি কৈছে আপুনি হা চৰকাৰ কি কৈছে আপোনাক কি লাগে আৰু কওক এয়া মানে আমাৰ বিধৱা মানুহ চব বস্তুৱে লাগে আৰু আপোনাক এবাৰ বিধানসভাত আপোনাক পদুম ফুলত জিকাম আপুনি বহুতখিনি আশা কৰক আমি দিম আৰু মোৰ নাম হ'ল দীপালী বৰঠাকুৰ আপুনি কি পাইছে চৰকাৰৰ পৰা আপুনি কি পাইছে এতিয়া এতিয়া চব পাইছোঁ কি পালে এয়া এতিয়া